সেইটোৱে কৰোঁ মোক কোনোবাই পইচা দিলে মই কলাগুৰু দি দিওঁ যাতে আমি বেলেগ মানুহক হেল্প কৰিব পাৰোঁ বেলেগ আৰ্টিষ্ট বেলেগ মানুহ বেলেগ স্পৰ্টছমেন অকল আৰ্টিষ্ট বুলি নহয় চব মানুহকে হেল্প কৰোঁ যিমান পাৰোঁ কৰোঁ আৰু কিন্তু দাদাক ধন্যবাদ জনাইছোঁ যে আপুনি কোম্পানীকো ধন্যবাদ জনাইছোঁ এনেকুৱা কোম্পানী আমাক আৰু লাগে আজি 5 লাখ দিছে কাইলৈ 50 লাখ দিয়ক নাই ধেমালি কৈছোঁ মই অলপ কৈ দিছোঁ কথা হ'ল কি আমাৰ এয়া মানে অখ্যাত ঠাই কিন্তু আমাৰ ইয়াত প্ৰখ্যাত মানুহ আছে আমাৰ ইয়াতে জিতনাৰায়ণ শ্ৰীবাস্তৱ বুলি আমাৰ মোৰ মানে কনিষ্ঠ ল'ৰাৰ লেখীয়া তেওঁ মানে আপোনাৰ এতিয়া আমাৰ ভাৰতবৰ্ষত যথেষ্ট প্ৰতিভা লাভ কৰিছে তেওঁ ইণ্ডাষ্ট্ৰিয়েল হিচাপে তেওঁ বম্বেত সকলোৱে জানে দিল্লীত সকলোৱে জানে অসমত সকলোৱে জানে আমাৰ ইয়াত ভাৰতবৰ্ষৰ ভিতৰতে মানে দ্বিতীয়টো আপোনাৰ মেডিচিন কোম্পানী ইয়াত আপোনাৰ প্ৰতিষ্ঠা হৈ আছে আৰু সেইটো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াত উন্মোচন কৰিব গতিকে সেইদিনা সেই অনুষ্ঠানলৈ আমি আপোনাক মাতিম আপুনি সেই অনুষ্ঠানলৈ আহিব লাগিব ধন্যবাদ থেংক ইউ মই আছোঁ সদায় আছোঁ আৰু খালি এনেকুৱা মানে প্ৰগ্ৰেছিভ কাম হৈ থাকিব লাগে আৰু পইচা চবকে দৰকাৰ পইচা মোকো দৰকাৰ আপোনাকো দৰকাৰ চবকে দৰকাৰ নৰেন্দ্ৰ মোদীকো দৰকাৰ পইচা নোহোৱাকৈ পলিটিক্সো কৰিব নোৱাৰি প্ৰথম কথা আই এম ভেৰি ফ্ৰেংক মই ফ্ৰেংকলি কওঁ কংগ্ৰেছো নোৱাৰে বিজেপিও নোৱাৰে কোনেও নোৱাৰে যদি পইচা নাথাকে চ' পইচা ইজ দ্য মেইন থিং আমি বেলেগ ধৰণে কৰি আছোঁ আমি ছ'চিয়েলি কৰি আছোঁ চ' তেওঁলোকে বেলেগ ধৰণে কৰি আছে খালি মানি টক্স বুলশ্বিট ৱৰ্কছ ইংলিছত এটা কথা আছে ত' সদায় পইচাৰ কাৰণে খালি বেয়া কাম কৰিব নাপায় ভাল কাম কৰক পইচা উপাৰ্জন কৰক কাম কৰক মানি উইল কাম মানি উইল ৰান টু ইউ দ্যাটছ দ্য থিং পইচাত দৌৰিব পিছত যদি ভালকৈ কাম কৰে মই চবকে এইটো কথাই কওঁ আৰু চবে ভাল কাম কৰক পইচা উপাৰ্জন কৰক ধনী হওক চবে মাৰ্চিডিজ চলাওক BMW চলাওক অসমখন ইউৰোপৰ নিচিনা হ'ব পাৰে হয় নহয় ৱাই নট আমাৰ চব আছে আমাৰ চাহ আছে তেল আছে কয়লা আছে ধনী মানুহ আছে খালি আমি কৰা নাই সেইধৰণে আমাৰ কাল্টিভেশ্যন আছে আমাৰ খেতি আছে পথাৰ আছে গুটি এটা সিঁচি দিলেই গছজোপা গজি যায় মই আছোঁ বাৰু সেইটো বেলেগ মই ইমান ধনী মানুহ নহয় খালি মই যিমান পাৰোঁ ট্ৰাই কৰোঁ আৰু মানুহক হেল্প কৰিবলৈ এইটো বেলেগ কথা 5,000 এমপ্লয়মেণ্ট দিছে বুলি কৈছে দ্যাটছ এ গ্ৰেট থিং চ' সেইধৰণে প্ৰগ্ৰেছিভ কাম যদি হয় আমি বহুত কাম কৰিব পাৰিম আৰু আমি আছোঁ চব একেলগে আছোঁ একেলগে কাম কৰিম চ' ইটছ এ প্ৰগ্ৰেছিভ ৱৰ্ল্ড প্ৰগ্ৰেছিভ ফিউচাৰ ফৰ আছ উইল গ' টুগেডাৰ থেংক ইউ ভেৰি মাছ থেংক ইউ খালি মই পইচা চুই বেয়া পাওঁ এইটো মেনেজাৰে চুৱে চেকখন মই ভৰাই দিওঁ একাউণ্টত মই আকৌ মোদী চৰকাৰক GST দিব লাগিব যদি চেকখন মোৰ ফাউণ্ডেশ্যন নামত দিয়ে মই দিব নালাগে সেইকাৰণে চেকখন সলাই ল'ম এনেই নে কিয় দিম